নমস্কাৰ। আজিৰ আলোচনাৰ বিষয়বস্তু মৰাণ জনগোষ্ঠীৰ দহা-কাজ। মৰাণ সমাজত গুৰু ডা-ডাঙৰীয়া বা ধৰ্মীয় পদ-মৰ্যাদা সম্পন্ন ভকতৰ ৩ দিনত তিলনি, ১০ দিনত দহা আৰু ২০ দিনত কাজ এককভাৱেই কৰা নিয়ম। বাকী সাধাৰণ বয়স্ক ব্যক্তিসকলৰ ১০ দিনত দহা, ২০ দিনত কাজ আয়োজন কৰাটো বাধ্যতামূলক নহয়। তেওঁলোকে ২-৩ বছৰৰ মূৰত গাঁওখনৰ সমূহ মৃতকৰ পৰিয়াল একত্ৰিত হৈ সমূহীয়াকৈ দহা-কাজ আয়োজন কৰিব পৰা সুন্দৰ ব্যৱস্থা আছে। অৱশ্যে ধৰ্মীয় পদ-মৰ্যাদা সম্পন্ন মৃত ব্যক্তিক শৰণীয়া, ভজনীয়া, ডাঙৰীয়া, মহন্ত, ঘাই হিচাপে লৈ সমূহীয়া দহা-কাজ আয়োজন কৰা নিয়ম। এই ব্যৱস্থাত মৃতকৰ পৰিয়ালৰ বাহিৰেও সমূহ গাঁওবাসীয়ে হাত উজান দি দহা-কাজ ভাগ সুকলমে সম্পন্ন কৰে। এখন গাঁৱত ২-৩ বছৰ পাছত মৃতকৰ সংখ্যা ৭০ জনৰ পৰা ১২০ জন পৰ্যন্ত হয়গৈ। তেনেস্থলত ৰাজহুৱা নামঘৰসমূহত সমূহ ৰাইজ গোট খাই সমূহীয়া দহা-কাজৰ দিন-বাৰ ঠিক কৰে। এই দহা-কাজ ভাগ সাধাৰণতে খৰালি কালত সকলোৰে সুবিধা হোৱাকৈ আয়োজন কৰে। বিশেষকৈ মাঘ-ফাগুন মাহত খেতি সামৰি গঞা ৰাইজ আজৰি হয় আৰু ধান-চাউল, শাক-পাচলি উভৈনদী হৈ থাকে। বিশেষতঃ মৰাণ ৰাইজে এই মাহকেইটাত দহা-কাজৰ বাবে উত্তম বুলি গণ্য কৰে। দিন-বাৰ সিদ্ধান্ত কৰাৰ পিছত এখন সমূহীয়া বাজেট তৈয়াৰ কৰে আৰু সেই অনুযায়ী মৃতকৰ পৰিয়ালৰ ঘৰমুৰী ৰাইজে নিৰ্ধাৰণ কৰি দিয়া টকা, পাণ-তামোল, চাউল, বয়-বস্তু ইত্যাদি সংগ্ৰহ কৰে। মৃতকৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা ক'ত ক'ত কিমান মৃতৰ কুটুম আছে এখন তালিকা প্ৰস্তুত কৰা হয় আৰু নামঘৰত ৰাজহুৱাভাৱে তামোলৰ টোপোলা, খোম, বগা তামোল, ক'লা তামোল বান্ধি প্ৰতিখন গাঁৱৰ মৃতৰ কুটুমলৈ নাম তালিকাসহ নিমন্ত্ৰণী পত্ৰৰ লগতে তামোলৰ টোপোলাবোৰ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে একাধিক মৃতকৰ পৰিয়ালৰ মৃতৰ কুটুম যদি একেজন ব্যক্তিয়েই হয় তেন্তে সংশ্লিষ্ট মৃতৰ কুটুমজনলৈ এটাই তামোলৰ টোপোলা প্ৰেৰণ কৰি দহা-কাজলৈ নিমন্ত্ৰণ জনোৱা হয়। অন্যথা প্ৰতিটো মৃতকৰ পৰিয়ালৰ তৰফৰ পৰা বেলেগ বেলেগ তামোলৰ টোপোলা প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই। মৰাণ সমাজত যিকোনো বিয়া, দহা-কাজ আদিলৈ নিমন্ত্ৰণ কৰোঁতে তামোলৰ টোপোলাৰে নিমন্ত্ৰণ কৰাটোহে লেখৰ বুলি গণ্য কৰে আৰু ই এক চিৰাচৰিত পৰম্পৰা। চিঠি-পত্ৰৰে নিমন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি ভবা নহয়, যিহেতু দহা-কাজলৈ নিমন্ত্ৰণ কৰাৰ লগে লগেই তেওঁ এখন ভাৰ জতাব লাগিব। এনেদৰে তামোলৰ টোপোলা দি নিমন্ত্ৰণ কৰিলে টোপোলাটোৰ মান-মৰ্যাদা ৰক্ষা কৰিবলৈ হ'লেও এখন ভাৰ নিয়াটো নিয়মৰ কথা। অন্যথা সুদা হাতেৰে দহা-কাজলৈ যোৱাটো লাজৰ কথা বুলি গণ্য কৰা হয়। দহা-কাজৰ দিন ধাৰ্য কৰিবৰ দিন ধৰি গাঁৱৰ সমূহীয়া নামঘৰত চৌহদত খোলা চকুৱা দিয়া, খৰি-পাত সংগ্ৰহ কৰা আদি কামবোৰ সমূহীয়াভাৱে ৰাইজেই কৰে। ওপৰত উল্লেখ কৰা হৈছে যে মৃতকৰ পৰিয়ালৰ নহ'লেও সমাজত চলা প্ৰতি ঘৰৰ পৰা একোজন সদস্য ৰাইজৰ কামলৈ যোৱাটো বাধ্যতামূলক। দহা-কাজৰ নিৰ্দিষ্ট দিন আহি পোৱা পূৰ্বেই সকলো কাম কৰি সাজু কৰি ৰখা হয়। যিহেতু নিৰ্দিষ্ট দিনা কমেও ৪০-৫০খন গাঁৱৰ মানুহ আহি নামঘৰ চৌহদ মুনিহ তিৰোতাৰে ভৰি পৰে। উল্লেখযোগ্য যে এই দহা-কাজত গায়ন-বায়নেৰে হৰি কীৰ্তন কৰা হয়। আন গাঁৱৰ পৰা গায়ন-বায়ন বিশেষভাৱে তামোলৰ টোপোলা দি নিমন্ত্ৰণ কৰা হয়। সেইবাবে যিখন গাঁৱত জুৰীয়া নামঘৰ নাই সেই গাঁৱত কাষতে আন এটা অস্থায়ী নামঘৰ নিৰ্মাণ কৰা হয়। আনহাতে বয়-বস্তু সামগ্ৰী আদি ৰাখিবৰ বাবে এটি ভঁৰাল ঘৰৰ ব্যৱস্থা কৰা হয়। যিহেতু দহা দিনৰ ভাগত আৰু কাজ ৰাতিৰ ভাগত কৰা হয়, সেয়েহে সমগ্ৰ চৌহদত পানী যোগানৰ ব্যৱস্থা, পোহৰৰ ব্যৱস্থা আৰু চাহ-তাহ আৰু আহাৰ যোগানৰ ব্যৱস্থা আদি সাজু কৰি ৰখা হয়, যাতে আলহী-অতিথিয়ে কোনো অসুবিধা নাপায়। এই সকলোখিনি কাম চম্ভালিবৰ বাবে দহা-কাজ আয়োজন কৰা দিনাই এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। কিয়নো সেইদিনা মৃতকৰ পৰিয়ালৰ নিজা নিজা মিতিৰ কুটুমক আদৰ অভ্যৰ্থনা কৰিব লগাৰ উপৰি ভালেমান ভিতৰপকীয়া কাম-কাজ থাকে। সেইদিনা মৃতকৰ পুত্ৰসকলে চুলি মুণ্ডন কৰি ৰাখে। মৃতকৰ পৰিয়ালবৰ্গক আহৰি দিবৰ বাবেই এই ৰাজহুৱা অভ্যৰ্থনা সমিতিখন অতি প্ৰয়োজনীয়।
সমূহীয়া দহা কাজৰ প্ৰায় এমহীয়া প্ৰস্তুতিৰে দহা কাজৰ দিনবাৰ আহি পায়হি। সেইদিনা পুৱা বেলাতেই বৰবুঢ়া বা পুৰোহিতকে ধৰি অন্যান্য ভকত ডা-ডাঙৰীয়া গঞা জ্ঞাতি নামঘৰত গোটপিট খায়হি। দূৰ দূৰণিৰ পৰা ভাৰসহ মিতুৰ কুটুম গঞা জ্ঞাতি উপস্থিত হয়হি। তেওঁলোকক তামোলৰ টোপোলা দি আদৰণি জনোৱা হয় আৰু ভাৰখন ভঁৰালত থয়। দহা কাজৰ দিনা প্ৰথমতেই দহা কাজত ব্যৱহৃত দ্ৰব্য প্ৰসাদ আদিৰে গুৰু গোসাঁইলৈ এখনি ভাৰ বন্ধা হয়। এই ভাৰখনত তিলনী বা দহা কাজত ব্যৱহৃত চাউল, মাহ, গুৰ, কল, তামোল পাণ আদিৰ উপৰি কাজত ব্যৱহৃত মতা হাঁহ এটা দিয়া নিয়ম। এই ভাৰখনকেই পুৰুষাৰ্থী ভাৰ বুলিও কোৱা হয়। মৃতকৰ আত্মাৰ মুক্তি, ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ লাভৰ অৰ্থে এই ভাৰ অৰ্পণ কৰা হয় বুলি কথিত আছে। এই পুৰুষাৰ্থী ভাৰখন মৃতকৰ পুত্ৰ, ভতিজা আদিৰ লগতে এগৰাকী গুৰুমুখী পৰমাৰ্থী ভকত গৈ গোসাঁই ঘৰত অৰ্পণ কৰি থৈ আহে। পুৰুষাৰ্থী ভাৰ নিওঁতা ব্যক্তিকেইজন পুনৰ ঘূৰি অহাৰ পিছতহে দহাৰ কাম-কাজ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয়। ভকত পুৰোহিতসকলে নিজ নিজ আসন গ্ৰহণ কৰাৰ পিছত দহাৰ বৰবুঢ়াৰ অনুমতি সাপেক্ষে হাল বা সাজ পাতে। ইয়াৰ পিছতে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰণীত ভক্তিমংগল ঘোষা শাস্ত্ৰভাগ যথাৰীতিৰে পাঠকীসকলে গায়। ইয়াৰ পিছতেই আৰম্ভ হয় গায়ন বায়নৰ উচ্চাংগ কীৰ্তন। গায়ন বায়নত ভোৰ তাল মৃদংগ বাদ্য বজোৱা হয় আৰু গায়ন বায়নসকলে জামা টঙালি পিন্ধে, গাত চেলেং চাদৰ লয়। দিনৰ দিনটো গায়ন বায়ন গোৱা হয়। আবেলিৰ প্ৰথম পৰ্যায়ৰ ভূমিতা পেলায়। সন্ধিয়া পুনৰ কাজত গাবৰ বাবে যিকোনো এজনে গীতৰ এটি কলি আগবঢ়াই কিছু সময় বিৰতি লয়। এইখিনি সময়তে মৃতকৰ আত্মীয় পৰিয়ালবৰ্গসহ মৃতুৰ কুটুমসকলে হাতে হাতে অৰিহণা আগবঢ়াই দহা সেৱা কৰি মৃতকৰ শেষ শ্ৰদ্ধা জনায়। মৃতকৰ কাজ সাধাৰণতে নিশা ভাগত কৰা হয়। দহা সেৱা কৰাৰ পাছতেই যজ্ঞ ঘৰত সোমায়। ইতিমধ্যে ভাত ৰন্ধা-বঢ়া কৰিবৰ বাবে ভাগে ভাগে খোলা চিকুণাই ৰখা হয়। মূল খোলাখনৰ নাম যজ্ঞ বা জয়গো খোলা বোলা হয়। আনখন মূল খোলা হ'ল গায়ন বায়নৰ খোলা। এই দুয়োখন খোলা ওপৰত চালি দিয়াৰ উপৰি অস্থায়ী বেৰৰ ব্যৱস্থা কৰা হয়। বাকী খোলাবোৰক চকুৱা খোলা বোলা হয়। চকুৱা খোলাবোৰক মুকলিকৈ ৰখা হয় আৰু নিমন্ত্ৰিত প্ৰতিখন গাঁৱৰ বাবে একোখন খোলা আৰু জনসংখ্যা অনুযায়ী চৰু, খৰি, পাত, চুঙা চাউল, দাইল, শাক-পাচলি, তেল মছলা, মাছ, পক্ষী আদি চমজাই দিয়া হয়। সংশ্লিষ্ট গাঁৱৰ পৰা অহা একে পাগত চলা ৰান্ধনীৰ হতুৱাই লৈ সিদ্ধ কৰি ভোজন কৰে। উল্লেখ্য যে যজ্ঞখোলাত ভকতে আমিষ আহাৰ যথাৰীতিৰে ভোজন নকৰা পৰ্যন্ত আন কোনেও ভোজন কৰিব নোৱাৰে। উল্লেখযোগ্য যে এই যজ্ঞখোলাত ৰন্ধা-বঢ়া কৰা ৰান্ধনীগৰাকী বিশেষ ৰাইজৰ দ্বাৰা স্বীকৃত আৰু গুৰুৰ আজ্ঞাবাহী ৰান্ধনী। এইজন ৰান্ধনীক ৰাইজৰ চাউল মৰা বোলা হয়। সেইদিনা পক্ষী বা পাতিহাঁহ মাৰি আমিষ আহাৰ ৰন্ধা হয়। এই যজ্ঞখোলাত আমিষ ভোজন কৰা ভকত কেইগৰাকীয়েও গুৰুৰ আজ্ঞাবাহী ভকত। সেই ব্যক্তিয়ে এই খোলাত ভোজন কৰা নিষিদ্ধ। আনহে নালাগে চাউল মৰা গৰাকীও ভোজনৰ পৰা বিৰত থাকে। আহাৰ ৰন্ধন প্ৰকৰণৰ পৰা পাত ভঙা বা ভাত বাঢ়ি কৰি দিয়া পৰ্যন্ত খুটি পোতা, পক্ষীবধ, পাত ভঙা, ভাত বিতৰণ কৰা প্ৰতি পৰ্যায় বা পদক্ষেপতে ৰান্ধনীয়ে ভকতৰ আজ্ঞা ল'ব লাগে। ভাত ৰান্ধি সাজু হোৱাৰ লগে লগেই অৰ্থাৎ ভকতসকলে ভক্ষণ কৰাৰ পূৰ্বেই সদৌতি মৃতকৰ পৰিয়াল আৰু মৃতুৰ কুটুমৰ সহিতে যজ্ঞ ঘৰ বা খোলাত গৈ অৰিহণা দি মৃতকৰ আত্মাৰ সদ্গতিৰ কামনাৰে সেৱা কৰিব লাগে। এই সেৱাকে যজ্ঞ সেৱা বোলা হয়। দৰাচলতে যজ্ঞখোলাত কৰা মৃতকৰ আত্মাৰ সদ্গতিৰ কামনাৰে কৰা অন্তিম সেৱা। উল্লেখযোগ্য যে যজ্ঞখোলাত আজ্ঞাপ্ৰাপ্ত ভকতসকলে আহাৰ গ্ৰহণ কৰাৰ পাছতহে অন্য খোলাসমূহত আহাৰ গ্ৰহণ কৰিব পাৰে। আনহাতে ওৰে নিশা গায়ন বায়ন গোৱাৰ পিছত
পুৱা ভূমিতা পৰে। ভূমিতা পৰাৰ পিছতেই পুনৰ সেৱা কৰি এদিনীয়া দহা কাজৰ অন্ত পেলোৱা হয়। দহা কাজত মাহ, চাউল, গুৰ, কল আদি প্ৰসাদ দিয়া হয়। আচলতে এই সেৱাক বিদায় সেৱা বুলিও ক'ব পাৰি। এইদৰে আত্মীয়, মৃতুৰ কুটুম আদিৰে উদুলি মুদুলি হৈ থকা দিনজোৰা দহা কাজৰ অন্ত পেলোৱা হয়।